প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আজি এটা নতুন কথাটোত। সেয়া হৈছে আমেৰিকাৰ এজন স্নায়ু ৰোগ বিশেষজ্ঞ। তেখেত হ'ল হাৰ্ভাৰ্ড টকাৰ। তেখেতে আজি 101 বছৰ বয়স হোৱাৰ পাছতো তেখেতে এতিয়া সম্পূৰ্ণ মগজুৰ ফালৰ পৰা সক্ৰিয় হৈ আছে আৰু তেখেতে এতিয়াও চিকিৎসা কৰ্মত তেওঁ জড়িত হৈ আছে। আৰু সেয়ে তেখেতক আটাইতকৈ বয়সীয়াল এজন অল্ডেষ্ট প্ৰেক্টিচনাৰ বুলি তেখেতক কোৱা হয়। আৰু তেখেতৰ এটা বিশেষ বৈশিষ্ট্য কথা কি, তেখেতে আমাৰ মগজুক সক্ৰিয় কৰি ৰাখিবলৈ কেইটামান তেখেতে সুন্দৰ টিপ দিছে, সেইকেইটাকে আপোনালোকক অৱগত কৰিছোঁ। প্ৰথম কথাটো হ'ল, আমি যিকোনো কাম আমি এটা পেছাগতভাৱে আমি কৰিব লাগে বা পেছাগতভাৱে আমি ল'ব লাগে। আৰু দ্বিতীয়তে কথাটো হ'ল, আমি কোনো এটা কামক আমি মনোৰঞ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। আচলতে মনোৰঞ্জনটো হ'ল আমাৰ মগজুক সক্ৰিয় কৰি ৰখা অন্যতম এটা আহিলা। আৰু ইয়াৰ পাছতে আমি মগজুক আচলতে নতুন নতুন চিন্তা দিব লাগে, নতুন নতুন কাম কৰিব লাগে বা নতুন নতুন আমি কিবা স্কিলৰ ডেভেলপমেণ্টৰ কাম আমি কৰিব লাগে। তেতিয়া মগজু সক্ৰিয় হৈ থাকে সকলোবিলাক। আৰু ইয়াৰ লগতে এটা অতি গুৰুত্বপূৰ্ণ কথা হ'ল কি, তেখেতে আমাৰ যি স্বেচ্ছাসেৱী আমি ভাবে যিবিলাক কাম কৰোঁ, আমি আমাৰ সেৱামূলকভাৱে যিবিলাক কাম কৰোঁ, সেইবিলাক কাম কৰিবলৈও মানুহে চেষ্টা কৰিব লাগে। আৰু তাৰ ফলতো মানুহৰ মন মগজু সক্ৰিয় হৈ থাকে। আৰু অতি এটা গুৰুত্বপূৰ্ণ কথা কি, সামাজিক যিটো সম্পৰ্ক, সামাজিক সম্পৰ্কটো সদায় অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু তেতিয়া আমাৰ মন মগজুবিলাক সক্ৰিয় হৈ থাকে। আৰু এইকেইটা কথাৰ মাজেদি হাৰ্ভাৰ্ড টকাৰে কোৱা এই কথাই আমাক গোটেই পৃথিৱীক আচলতে উদ্বেলিত কৰিছে। কিয়নো তেখেতৰ কোৱা এই কথাখিনিয়ে আমাৰ মন মগজুক কেনেকৈ সক্ৰিয় কৰি ৰাখিব পাৰি, সকলো বয়সলৈকে, অৰ্থাৎ মৃত্যুৰ আগমুহূৰ্তলৈকে আমি কেনেকৈ মগজুক সক্ৰিয় কৰি ৰাখিব পাৰোঁ, এই সুন্দৰ কথা